দুটা পাৰি ললো Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সবে ভালে আছে আৰু আজি মই একেবাৰে এটা সিম্পল ৰেচিপি লৈ আহিছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু শেষৰলৈকে চাই থাকিব স্কিপ নকৰা আৰু আমাৰ ঘৰৰ ওচৰতে এটা মন্দিৰ আছে আৰু সেই মন্দিৰতে ঔটেঙা গছ এডাল আছে তাৰে পৰা আমি দুটা পাৰি লৈ আহিলো গৈ দুজনে আৰু ঔটেঙাৰে মাছৰ জোল খাই কোনে কোনে ভাল পায় কমেন্ট কৰিব মই খাই বহুতে বেছি ভাল পাওঁ বহুত টেস্টি লাগে আৰু গৰমৰ দিনতটো এনেকা টেঙাৰ জোল খাই ভালে লাগে বাৰু আৰু জিহে গৰম দিছে এতিয়া আৰু এইফালে মায়ে কাটি আছে এতিয়া ঔটেঙাটো এইখিনি কাটি ৰেডি হৈ গ'ল এটা সৰুকে আলু কাটি দিছো এটাই দিছো আলু আৰু বাকিখিনি গোটে ঔটেঙা আৰু এতিয়া এইখিনি আছে কুকাৰত এটা দুটামান চিটি মাৰি লওঁ আলু আৰু ঔটেঙাখিনি আৰু এইখিনি অলপমান পেষ্ট কৰি ল'ম চাউল এনেকৈ পানীত তিয়াই থৈছোঁ আৰু চাউলখিনি এতিয়া মিক্সিটোত লৈ ল'লোঁ আৰু এতিয়া ইয়াতে অলপমান দি দিম পানী আৰু এতিয়া এইখিনি এতিয়া পেষ্ট কৰি ল'ম আৰু ঔটেঙা আৰু আলুখিনি দুটা চিটি মাৰি ল'লোঁ আৰু কেৰাহী গৰম হৈ গৈছে এতিয়া অলপমান দি দিলোঁ তেল আৰু দিছোঁ অলপমান পাঁচফোৰণ লগতে দিছোঁ দুটামান পকা জলকীয়া আৰু এতিয়া ইয়াতে দি দিম সিজাই লোৱা ঔটেঙা আৰু আলুখিনি অলপমান দি দিছোঁ নিমখ আৰু লগতে অলপমান দি দিম হালধি গুড়ি আৰু এতিয়া এইখিনি অলপ সময় ভাজি ল'ম ভালদৰে ঔটেঙা আৰু আলুখিনি সিজাই লোৱা পানীখিনি মই এনেদৰে বাতিত ৰাখি থৈছিলোঁ এই পানীখিনি মই এতিয়া দি দিম ঔটেঙাখিনিত আৰু আগতে কৰি থোৱা চাউলৰ গুড়িখিনি ইয়াতে দি দিম এতিয়া আৰু এতিয়া গোটেইখিনি ভালদৰে মিহলাই ল'ম ভালদৰে হেতাৰে লৰাই দিম আৰু টেঙাৰ জোলখিনি ভালকৈ উতল আহি গ'ল আৰু এতিয়া মই দি দিম ইয়াতে মাছখিনি আৰু ৰেডি হৈ গ'ল আমাৰ খানা দুপৰীয়াৰ এসাঁজ তৃপ্তিৰে গৰমৰ দিনত মজা লাগিব খাই টেঙাৰ জোল আৰু ভাত একেবাৰে চিম্পল